স্বামী বিবেকানন্দ যিগৰাকী মহান ব্যক্তি আমাৰ উঠি অহা নৱপ্ৰজন্মৰ বাবে এক আৰ্হি, এক আদৰ্শ, এক জ্ঞানজ্যোতিৰ পথ প্ৰদৰ্শক, এজ এ লিডাৰ আমাৰ সকলোৰে বাবে এজন আইডেল পাৰ্চন। সেইকাৰণে এই মহান ব্যক্তিজনে কোৱা কিছুমান নীতি আদৰ্শৰ ওপৰতে আজি মই মোৰ ভিডিঅ'টো লৈ আহিছোঁ। স্বামী বিবেকানন্দদেৱৰ জন্ম হৈছিল জানুৱাৰীৰ জন্মৰ তাৰিখটো জানুৱাৰী 12 তাৰিখ। সমগ্ৰ ভাৰতবৰ্ষই পালন কৰে এজ এ নেশ্যনেল ইউথ ডে। তেখেতে কৈছিল সদায় নতুন নতুন বিষয়ৰ ওপৰত এক্সপেৰিমেণ্ট কৰা, মিনছ চিন্তন কৰা, কিন্তু চিন্তা কেতিয়াও নকৰিবা। উঠা জাগা আৰু নিজৰ লক্ষ্যত উপনীত হোৱা। যিমান দিনৰ এই জীৱন সিমান দিন শিকাৰো সময়। মানে কিবা শিকিবৰ বাবে আমাৰ কোনো বয়স সীমা নাথাকে। জব তক হে জীনা তব তক হে শিখনা। এই দুনিয়াই হৈছে জিমখানা, য'ত আমি নিজকে মজবুত কৰিব শিকোঁ। স্বামী বিবেকানন্দজীয়ে কৈছিল মানুহৰ মনত দয়াভাৱ থকাটো খুবেই জৰুৰী। এজন ব্যক্তি দয়ালু হ'ব লাগে। এজন ব্যক্তিৰ অন্তৰত সদায় এইটো ভাৱ থাকিব লাগে যে তেওঁ কেনেকৈ অন্য এজনক সহায় কৰিব পাৰে। সঁচাকৈ এজন লোকে ঘৰতেই বা পৰতেই দিনটোত অন্ততঃ এজন লোককো যদি সহায় কৰে, আমাৰ পৃথিৱীখন মৰমেৰে উপচি নপৰিবনে বাৰু? তেতিয়াই সৰু ডাঙৰ প্ৰায় সকলোবোৰ ক্ৰাইমেই আমাৰ সমাজখনৰ পৰা দেখোন নিজে নিজে আঁতৰ হৈ যাব। এটা সৰু কাহিনী, স্বামী বিবেকানন্দদেৱৰ সৰুকালৰ। তেখেতৰ সৰুকালৰ নাম আছিল নৰেন্দ্ৰনাথ দত্ত। তেখেতৰ পিতৃ বিশ্বনাথ দত্ত। কিন্তু মই ক'ম তেখেতৰ মাতৃ ভুৱনেশ্বৰী দেৱীৰ কথাহে। তেন্তে কাহিনীটো ষ্টাৰ্ট কৰোঁ। এবাৰ বিবেকানন্দদেৱৰ মাতৃয়ে পাকঘৰত কাম কৰি থকা ব্যস্ততাৰ মাজতে কিবা কাটিবলৈ এখন চুৰি কটাৰী বিচাৰিলে। বিবেকানন্দদেৱে যেতিয়া বাকক চুৰিখন দিছিল, মাকটো তেতিয়াই আচৰিত হৈ পৰিছিল। কিয়নো চুৰিখনৰ ধাৰ থকা অংশটো তেওঁ নিজৰ ফালে লৈ নাল থকা অংশটোহে মাকক ধৰিবলৈ আগবঢ়াই দিছিল। মাকে তেতিয়াই কৈ পেলাইছিল, বেটা তই ডাঙৰ হৈ বহুত মানুহক সহায় কৰিবি আৰু বহুত মৰম বুটলিবলৈও সক্ষম হবি। তেতিয়া বিবেকানন্দদেৱে সুধিছিল, কিয় মা? তেতিয়া মাকে কৈছিল, এতিয়া তই নিচেই সৰু বোপা, তথাপিতো তই অনুভৱ কৰিব পাৰিছ কামৰ মাজতেই যদি মোৰ হাত চুৰিখনৰ ধাৰ থকা অংশত লাগি যায় আৰু কাটে, আৰু লৰালৰি অৱস্থাত মোক চুৰিখন ধৰাটো তই এক প্ৰকাৰে সহায়ে কৰি দিছ বোপা। এয়াই আছিল স্বামীজীৰ বিশাল অন্তৰৰ এটি ক্ষুদ্ৰতম পৰিচয়। তেখেতৰ অন্তৰত সহায়ৰ ভাৱ আগৰ পৰাই আছিল, কিন্তু তাত ইন্ধন যোগাইছিল কোনে জানেনে? তেখেতৰ মাতৃয়ে। আমি সকলোৱে, ডাঙৰেই হওক বা সৰু, সকলোৰে ভাল কামবোৰৰ শলাগ ল'ব লাগে, নহয়নে বাৰু? বিশেষকৈ আমি মাতৃসকলে এজন সন্তানৰ ভাল বেয়া সকলোবোৰ কামতেই সৰুতে পোনপ্ৰথমে ধৰা পৰে তেওঁৰ মাতৃৰ চকুত। এগৰাকী মাতৃয়ে হৈছে এজন সন্তানৰ প্ৰথম শিক্ষক। মাতৃসকল, আপোনালোকৰ প্ৰতি মোৰ এটি সৰু অনুৰোধ, আপোনালোকে আপোনালোকৰ সন্তানৰ ভাল কামবোৰৰ সদায়ে প্ৰশংসা কৰক। তেতিয়াহে সন্তানজনে তেনেকুৱাই আৰু বহুত ভাল কাম কৰিবলৈ উৎসাহ পাব। লগতে বেয়া কামবোৰকো কিন্তু আওকাণ নকৰিব। এতিয়া সৰু হৈ আছে, ডাঙৰ হ'লে বুজা হ'ব, ভাল হ'ব, এনেকুৱা বেয়া কাম নকৰিব বুলি মিছা আশাকণ মনত পুহি নল'ব দেই, বিপদত পৰি যাব পাৰে। কোমল বাঁহৰ লেকেচি উপমাটোতো আমি সকলোৱে জানো। সেয়েহে মাতৃসকল, ইয়াকেই কয় চাগে সময়ৰ কাম সময়ত কৰা। পিছত বৃদ্ধ বয়সত সন্তানসকলৰ অৱহেলাখিনিক সময়ৰ প্ৰভাৱ বুলি সময়ৰ গাত মিছা অপবাদ জাপি নিদিব কিন্তু। বাকী সকলোখিনি আপোনালোকৰ ওপৰত। এজন সন্তানৰ নৈতিকতাৰ গাঁথনি মাকজনীৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰে। মাতৃ ভুৱনেশ্বৰী দেৱীয়েও তাকেই কৰিছিল। চ' হাই থিংকিং এণ্ড চিম্পল লিভিং, স্বামী বিবেকানন্দদেৱৰে এই উৎসাহবাণীৰে আজিৰ এই ভিডিঅ'টো সামৰিছোঁ।